মই Sami Ehtesam Raza আজি আপোনালোকৰ আগত ফাৰ্স্ট টাইম এনেকৈ ভিডিঅ' আপলোড কৰিব গৈ আছোঁ আশা কৰোঁ আপোনালোকে ভাল পায় আৰু বহুতে মোক মেক্সিমামে মোক চিনিও নাপায় মই কোন হয় বাট মোৰ ভিডিঅ' কিছুমান দেখি থাকে মই লাষ্ট 2-3 years পৰা মই ৱেডিং ভিডিঅ' আপলোড কৰি থাকোঁ মোৰ চেনেলৰ পৰা আপলোড হৈ থাকে যোনবিলাক ময়ে শ্বুট কৰোঁ ভিডিঅ' শ্বুট কৰোঁ এডিটিঙো মই কৰোঁ এইবিলাক গোটেইখিনি আৰু আজি আপোনালোকৰ আগত মই নিজে ওলাইছোঁ ইয়াত আহি মই ইউটিউবত ফাৰ্ষ্ট টাইম এনেকৈ ব্লগিং কৰিব গৈছোঁ মই লাষ্ট ইয়াৰ জুলাইত মই মঙলদৈ শিফ্ট হৈ গ'লোঁ মই জবৰ কাৰণে আৰু লাষ্ট ইয়াৰৰ পৰা মই আগত যিমান ভিডিঅ' আপলোড কৰিব পাৰিছিলোঁ এতিয়া মই আগৰ সমান ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ যিহেতু মই জবৰ কাৰণে মই টাইমো নাপাওঁ ইমান ৱেডিং কৰিবলৈ কাৰণে চ' মই ভাবিছোঁ মই ব্লগিং ষ্টাৰ্ট কৰোঁ নিজেও কিছুমান টপিকৰ ওপৰত কৰিম আৰু আপোনালোকেও কি টপিকৰ ওপৰত বিচাৰে কেনেকুৱা টপিক বিচাৰে আপোনালোকে মোক জনাব কমেণ্টত মই তেনেদৰে মই ভিডিঅ' আপলোড কৰিবলৈ যাম আৰু এইটো নহয় যে মই অকল ব্লগিঙে ষ্টাৰ্ট কৰিম মই মোৰ ৱেডিং যোনটোৰ পৰা মই ইউটিউবত উঠিছোঁ মই সেইটো মই কেতিয়াও এৰি নিদিওঁ ৱেডিং ভিডিঅ' মই সদায় কৰিম আৰু তেনেকৈ মই আপলোডো কৰি যাম ৱেডিং ভিডিঅ' আহি আছে আগতো 2-3 মাহ আছে 2-3খন বিয়া মই অলৰেডি কৰিম মই এইখন আপলোড হ'ব উইদিন 2-3 মান্থছত আৰু মই যিহেতু মঙলদৈ শিফ্ট হোৱাৰ পিছত মই ইমান অকল মষ্টলি গুৱাহাটীত বেছি কৰিব পাৰোঁ আজিকালি ইমান ছুটিও পোৱা নাযায় জবৰ ফালৰ পৰা চ' মই ভাবিছোঁ আপোনালোকৰ আগত কিছুমান এনেকুৱা ব্লগিং ষ্টাৰ্ট কৰিম যোনখিনি সৰু সৰু কথা আৰু মই নিজে এটা ইলেক্ট্ৰিকেল বেকগ্ৰাউণ্ডৰ মানুহ হয় মই M.Tech কৰিলোঁ ইলেক্ট্ৰিকেল কণ্ট্ৰল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনত M.Tech কৰিছোঁ মই চ' আপোনালোকক ভাবিছোঁ মই কিছুমান বেছিক ইলেক্ট্ৰিকেল বস্তু আপোনালোকক জনাম যোনটো আপোনালোকে ঘৰত সদায় ইউজ হৈ থাকে বাট কেনেকৈ ইউজ হয় কেনেকৈ সি ৱৰ্কিং প্ৰিন্সিপল কি কেনেকৈ কাম কৰে সেইটো আমি বহুতে জানিব চেষ্টা নকৰোঁ আৰু গমো নাপাওঁ কি হিচাপে কাম কৰে সৰু সৰু বস্তু থাকে কিছুমান সেইবিলাক আপোনালোকৰ আগত মই বুজাবলৈ যাম কেনেকৈ কাম কৰে আৰু মই ফটোগ্ৰাফী ৰিলেটেড ভিডিঅ' আপোনালোকৰ আগত পষ্ট কৰিম কেনেকৈ ভিডিঅ' কৰিব পাৰি কেনেকৈ ৱেডিং ভিডিঅ' বনাব পাৰি কেনেকৈ এডিট কৰিব পাৰি সেইবিলাকো আপোনালোকৰ আগত মই দেখাম মই কেনেকৈ কৰোঁ আৰু কেনেকৈ মই টাইম উলিয়াওঁ মই কেনেকৈ ভিডিঅ' কৰিব লগা হয় ভিডিঅ' এডিটিং কৰিব লগা হয় লগত মই অফিচিয়েল কাম কৰিব লগা হয় মই আপোনালোকৰ সকলোবিলাক মই আপোনালোকৰ আগত দেখাম মই কেনেকৈ কৰোঁ লাহে লাহে মই ভিডিঅ' বনাই গৈ থাকিম আৰু মই ব্লগিং ষ্টাৰ্ট কৰা মেইন ৰিজনটোৱে হৈছে মই ভাবোঁ যিহেতু মই জব কৰাৰ পিছত টাইম পোৱা নাযাওঁ মই নিবিচাৰোঁ যাতে মোৰ চেনেলটো মোৰ ছাবস্ক্ৰাইবাৰ্ছো হৈছে তেওঁলোকে যাতে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰাৰ পিছত মোৰ ভিডিঅ' চাব নাপায় বা ভিডিঅ' মই আপলোড কৰিব নোৱাৰোঁ সেইটো বেয়া লাগে ভিউজো তেনেকৈ বাঢ়িছে বহুত চ' মই ভাবিলোঁ মই ব্লগিং ষ্টাৰ্ট কৰোঁ আৰু মোৰ চেনেলটো যাতে মই তেনেকৈ আগবঢ়াই নিব পাৰোঁ আৰু আজিকালিৰ দিনত টাইমটো ইউটিলাইজ কৰিবলৈ বহুত দিগদাৰ চ' তাৰ মাজতে যিটো টাইম পাওঁ সেই টাইমটো ইউটিলাইজ কৰি মই অকণমান টাইম ইউটিউবৰ কাৰণেও দিব বিচাৰিছোঁ যাতে মোৰ চেনেলটো আৰু আগবাঢ়ি যায় আৰু মই ভাল ৰেছপন্সো পাইছোঁ মই যিমান মই ৱেডিং ভিডিঅ' আপলোড কৰিছোঁ আজিলৈকে মই বহুত ভাল ৰেছপন্স পাইছোঁ তাৰ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ্ছো বাঢ়িছে ভিউজো তেনেকৈ বাঢ়িছে লাইকছো পাওঁ কমেণ্টো কৰে ভাল ভাল কমেণ্ট কৰে ছাজেষ্ট কৰে কেনেকৈ কৰিব লাগে মোৰ ভাল লাগে সেইটো হেৰি কৰি আৰু মই এনেকুৱা নহয় যে মই চিনেমেটিক ভিডিঅ' বহুত মই হাই ফাই বনাবলৈ যাওঁ মই এনেকুৱা এটা ভিডিঅ' বনাব যাওঁ যোনটো লাইভলি হয় যোনটো মানুহে চাই ভাল পায় বিয়াখন প্ৰথম বা লাষ্টলৈকে গোটেইখিনি বস্তু মই কম টাইমৰ ভিতৰত গোটেই সকলো বস্তুখিনি সোমোৱাই মই দেখাব বিচাৰোঁ কোনো এটা ৰিচুৱেলছ বা এনি পাৰ্ট অফ দ্য ৱেডিং মই স্কিপ নকৰোঁ গোটেইখিনিয়ে মই দিবলৈ চাওঁ কম টাইমৰ ভিতৰত দিগদাৰো হয় গোটেই বস্তুখিনি ভৰাবলৈ কিন্তু সেইটো টাইমতে মই মেনেজ কৰোঁ গোটেইখিনি বস্তু ভৰাই গোটেইখিনি দিবলৈ কাৰণে আৰু লাষ্ট ইয়াৰৰ পৰা মই ইমান ভিডিঅ' কৰিবলৈ টাইম নাই পোৱা সেইটো কাৰণে মোক ক্ষমা কৰিব আৰু আগলৈও মই ভিডিঅ' তেনেকৈ কম কৰিলেও যদি ৱেডিং ভিডিঅ' ইমান কৰিব নোৱাৰোঁ আৰু যোনকেইখন বিয়া ৱেডিং ভিডিঅ' কৰিম মই সেইখন মই নিজৰ মন দি কৰিম আৰু ভাল এটা আউটপুট দিবলৈ মই চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে মই যি ভাবিছোঁ আগলৈ যি ব্লগিং কৰিম সেইটো আপোনালোকে ছাপোৰ্ট কৰে আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰে ছাবস্ক্ৰাইব কৰে মোৰ চেনেলটো যাতে আৰু প্লিজ শ্বেয়াৰ মাই ভিডিঅ' যাতে মোৰ চেনেলটো আৰু আগবাঢ়ি যায় এটা মোৰ নতুন প্ৰচেষ্টা মই ষ্টাৰ্ট কৰিব গৈছোঁ আপোনালোকৰ সহায় লাগিব এইটোত আপোনালোকৰ সহায় নহ'লে মই এইটো
চেনেল আগবঢ়াই নিব নোৱাৰোঁ সেয়াই লাষ্ট ক'লোঁ আজিৰ কাৰণে আৰু নেক্সট মই ভিডিঅ' আপলোড কৰি থাকিম এনেকেই আৰু ব্লগিংটোৰ লগত ষ্টাৰ্ট কৰিম কৈছোঁ সেইটো মই ষ্টাৰ্ট কৰিম লাহেকৈ চ' আজিৰ কাৰণে ইমানতে চ' থেংক ইউ ছ' মাছ বাই বাই